মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটি নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেল পুনৰ ঠিকনা বিচাৰি যোগেদি আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে। আজি মই বনাবলৈ ওলাইছোঁ নাৰিকলৰ চিৰা। যিহেতু নাৰিকলৰ পৰা আমি লাড়ু বনাওঁ, বিভিন্ন ধৰণৰ আমি খাদ্য প্ৰস্তুত কৰোঁ। তাৰ লগতে নাৰিকলেদি চিৰা বনাব পাৰি। বহুতে হয়তো জানে চিৰা বনাবলৈ নাৰিকলৰ পৰা, আৰু বহুতে হয়তো নাজানে। যিহেতু মই ঘৰত বনাই আছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নাৰিকলৰ চিৰা বনাবলৈ প্ৰথমে মই নাৰিকলৰ ডাঠ বাকলি অংশ, যিটো টান বাকলি, সেইটো মই এৰুৱাই লৈছোঁ। তাৰপাছত এয়া দেখিছে, এই ওপৰৰ বাকলি চাটা এৰুৱাই ল'ব লাগিব। তাৰপাছত এনেকুৱা হ'ব। এনেকুৱা মই আপোনালোকক বাকলিলৈ গুচাই দেখুৱাইছোঁ। টান বাকলি অংশ মই এনেকৈ এৰুৱাই ল'ম। তাৰ বাকলি অংশ এৰুৱাৰ পাছত এইটো খুব ধুনীয়া বগা হয়, নাৰিকলডোখৰ ওলাব। তাৰপাছত ইয়াক আমি শ্লাড বনাওঁ যে, সেই শ্লাড পিহনাডোখৰ ইয়াক ধুনীয়াকৈ পিহি ল'ম। মই গোটেইখিনি আপোনালোকক দেখুৱাম। এনেকুৱা হৈছে। নাৰিকল মোৰ এনেকৈ কৰি থৈছিলোঁ। মই দেখুৱাবলৈহে মাত্ৰ এডোখৰ ৰাখিছিলোঁ, এডোখৰ ৰুকা হৈ গ'ল। বাকলি গুচাই ল'লোঁ। বাকলি গুচাই এতিয়া এইখিনি মই পিহনাডোখৰ ধুনীয়াকৈ পিহি ল'ম। তাৰপাছত নাৰিকলৰ চিৰা কেনেকৈ বনাম দেখুৱাই আছোঁ। এখন পিহনাতে মই এতিয়া নাৰিকলখিনি পিহি ল'ম। মই নাৰিকলখিনি এনেকৈ পিহি লৈছোঁ। খুব ভালকৈ কৰিব লাগে, নহ'লে নখত কষ্ট পোৱা যায়। নাৰিকল এডোখৰ অকণমান ডাঙৰ ডাঙৰকৈ থ'ব লাগে, যাতে এনেকৈ পিহিবলৈ অকণমান সুবিধা হয়। বেছি সৰু হ'লে নাৰিকলখিনি ৰুকিবলৈ অসুবিধা হয়। এয়া মই ৰুকোঁতে এনেকুৱা হৈছে। এইখিনি মই সম্পূৰ্ণকৈ ৰুকি লোৱাৰ পাছতহে আপোনালোকক এইটো ভিডিঅ' দেখুৱাব। এইখিনি মই এনেকৈ পিহনাত পিহি ল'লোঁ। পিহি লোৱাৰ পাছত এইখিনিত মই যিমানটা নাৰিকল আছিলে, নাৰিকলৰ সমানে মই চেনিও দিছোঁ। তেনেকৈ ইয়াত মই 5টা নাৰিকল এনেকৈ কৰি লৈছিলোঁ, পিহি লৈছিলোঁ। তাৰপিছত সেই নাৰিকল 5টা হিচাপে মই 5 কাপ চেনি দিছোঁ। কেৰাহীত মই এনেকৈ নাৰিকলখিনি ভাজিব লৈছোঁ। তাৰপাছত ইয়াত যেতিয়াই পানীখিনি নাইকিয়া হৈ যাব, আমি লাহে লাহে জুইকুৰা কমাই দিব লাগিব। আৰু জুইকুৰা কমাই দি আমি এনেকৈ বহুত সময়লৈকে ভাজি থাকিব লাগিব। ভাজি ভাজি আমাৰ এয়া লাড়ু খোৱা নিচিনাই হৈ গৈছে। আমি তাক জুই কমাই ভাজি থাকিব লাগিব। এয়া দেখিছে, চিৰাখিনি ভাজি লোৱাৰ পাছত এনেকুৱা হৈছে। এয়া খাবলৈ খুবেই ধুনীয়া, টেষ্টি হয়। আপোনালোকেও বনাই চাব, খুব ধুনীয়া হয়। ভিডিঅ'টো এতিয়া মই ইয়াতে সামৰণি মাৰিব লৈছোঁ। ভিডিঅ'টো সামৰণি মৰাৰ আগত মই কথা কেইটামান কৈ লওঁ। মই যেতিয়া বনাই আছিলোঁ, তেতিয়া মই কথাকেইটা ক'বলৈ পাহৰিলোঁ। আচলতে নাৰিকলখিনিয়ে যেতিয়া আমি পিহি লওঁ, পিহি লোৱাৰ পাছত আমি যেতিয়া চেনি মিক্স কৰোঁ, নাৰিকলৰ সম পৰিমাণে আমি চেনি মিক্স কৰিব লাগে। আৰু 1 ঘণ্টা বা 2 ঘণ্টা চেনিখিনি সানি লৈ 1 ঘণ্টা বা 2 ঘণ্টা তেনেকৈ থৈ দিব, যাতে চেনিয়ে আৰু নাৰিকলখিনিত ধুনীয়াকৈ মিক্স হৈ যায়। আৰু তাৰপাছত আপোনালোকে নাৰিকলখিনি ধুনীয়াকৈ ভাজিব। আৰু মন কৰিব যে জুই বেছিকৈ নিদিয়ে, কমকৈ জুই দিব। যদি গেছত কৰিছে তেনেহ'লে জুইকুৰা কমাই পেলাই খুব ল' হেৰিত কৰিব, তেতিয়াহে চিৰাখিনি বগা হ'ব, নহ'লে সেয়া চিৰাখিনি ৰঙা পৰি যাব। আৰু ভিডিঅ'টো এতিয়া আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ'বোৰত লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি
আৰু যদি এইটো ভিডিঅ' ভাল পাইছে তেনেহ'লে কি কমেণ্ট কৰি জনাব যে কেনেকুৱা পাইছে, আপোনালোকে বনাই খাই চাব ঘৰতে। তাৰপাছত যদি মোৰ চেনেলটো যিসকলে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি যিহেতু কাতি বিহু, সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।